আৰু এই পুখুৰীটো দেখিছে পুখুৰীটোত মানে বহুত ধামাকা মাছ ওলাই সো মাছ মানে একদম বহুত ডাঙৰ ওলাই এটা কথা কৈছো আৰে ট্ৰেজেডি ফালে কি লাভ আছে ন তাই তোমাক যেতিয়া বুজি নাপালে ন আৰে এতিয়া মই কিহতে ট্ৰেজেডি ফালিম নমস্কাৰ বন্ধুসকল চব কি খবৰ তোমালোকৰ আশা কৰোঁ সকলো ভালেই চাগে আৰু বন্ধুসকল আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল ভিডিঅ'টো আজি ঘৰৰ পৰা আৰম্ভ কৰিলোঁ চ' তোমালোকে দেখিছা আৰু বন্ধুসকল তোমালোকে চাই আছা পাপু ব্লগ আৰু সকলোৱে চাগে খবৰ খাতি একদম ভাল আৰু দেখিছা আজি পুৰা একদম কুঁৱলী আঁতৰাই নাই চ' বহুত টাইম হৈ গ'ল কুঁৱলী আঁতৰাই নাই এতিয়ালৈকে আৰু ঘৰত অকল ববাই মই আছোঁ কাৰণ আমাৰ মাদাৰ যি মানে মাজুলী গ'ল চ' তোমালোকক কৈ আছোঁ ভিডিঅ'টো চাই থাকা বন্ধুসকল তোমালোককতো মই বহুত তেজেতি ভিডিঅ' দি আছোঁ বুলি গম পাইছা তোমালোকে ন কিন্তু এতিয়া তোমালোকক এটা কথা কৈছোঁ আৰে তেজেতি ফালে কি লাভ আছে ন তাই তোমাক যেতিয়া বুজি নাপালে ন আৰে এতিয়া মই কিহতে তেজেতি ফালিম নে কি কয় বন্ধুসকল আৰু তোমালোকে পুৰা একদম ভিডিঅ'বোৰ চাই থাকিবা পুৰা ধামাকা ভ্লগ আহি আছে আৰু আজিৰ পৰা আৰু কোনো টেনশ্যন তেজেতি ভিডিঅ' নোপোৱা আৰু চ' পুৰা হেভি ভিডিঅ' কৰবা চ' চাই থাকিবা আৰু কাৰণ এতিয়া বেছি টেনশ্যন লৈ থাকি একো লাভ নাই কাৰণ যি যাবলগীয়া আছিলে সি গ'লেই আৰু তেনে মাথা মাৰি কি লাভ ন দেখিছা আজি কেনেকৈ পুৰা একদম কুঁৱলী পৰি আছে কাৰণ আজি পুৰা একদম দেখিছা পুৰা বতৰটো অলপ ডাৱৰীয়াটো সেইবাবে পুৰা একদম দিনটো অকল কুঁৱলীয়ে পৰি আছে কাৰণ পুৰা বতৰটো সেমেকা হ'লে কুঁৱলীটো বেছিকৈ পৰে কাৰণ বেলিৰ তাপটো নাথাকেতো সেইবাবে কুঁৱলীটো পুৰা ধামাকা পৰি যায় আৰু দেখিছা কেনেকুৱা কুঁৱলী হৈ আছে আৰু ঠাণ্ডাটো আজি বহুত বেছি পৰিছে সেইবাবে জেকেট লগাই আহিছোঁ আৰু তোমালোকক ভিডিঅ' দিম বুলি আৰু বন্ধুসকল তোমালোকে ভাবিছা চাগে মই ৰাতিপুৱা ক'লৈ ঢাপলি মেলিছোঁ আৰু ক'লৈকো ঢাপলি মেৰা নাই এই ৰাস্তা দি একদম পুৰা অলপ খোজকাঢ়ি দিছোঁ মানে অলপ ঠাণ্ডাটো বেছি সেইবাবে অলপ খোজকাঢ়িবলৈ গুচি আহিলোঁ মানে আৰু তোমালোকক দেখাম আমাৰ গাঁওখন চাবা বন্ধুসকল এই এটা পুৰা একদম মজা জেগা পাই গৈছোঁ ঈশ্বৰ তোমালোকে চোৱা এইটো হ'ল আমাৰ গাঁৱৰ মানে কালভা আৰু কালভাটো দিয়াটো ঠিক নহ'লে চ' এইফালে দেখিছা এইফালেদি মাটিটো পুৰা ওলাই গুচি যায় আৰু ৰাস্তাটো সেইটো কাৰণে ঠেক হৈ গৈছে এই পাৰটো যদি তালৈকে দিলে হয় ন চ' বিন্দাছ কেনে মানে ৰাস্তাটো মজা হৈ গ'ল আৰু বন্ধুসকল এইটোৱে হ'ল আমাৰ গাঁৱৰ কালভাটো আৰু আমাৰ গাঁৱৰ নহয় বাৰু আমাৰ গাঁওখন ইফালে আছে গাইছ ইফালে আছে আমাৰ গাঁওখন আৰু এইখনো এখন গাঁৱেই আমাৰ গাঁও বুলিয়ে ক'ব পাৰি যেতিয়া গাত লাগি আছে গাঁওকেইখন ন সেইবাবে আৰু চব মানে নিজৰ গাঁও বুলি ক'লে একো নাই হয় নাই নিজেতো বাৰম্বাৰ আহিয়ে থাকোঁ দিনটো সেইবাবে নিজৰ গাঁৱেই আৰু এই পুখুৰীটো দেখিছে পুখুৰীটোত মানে বহুত ধামাকা মাছ ওলাই চ' মাছ মানে একদম বহুত ডাঙৰ ওলায় সেইবাবে ইয়াত এইবাৰ মানে চ' 15 নে 16 হাজাৰ টকা মাছেই বিক্ৰী কৰিছে কেনেকুৱা মাছ ওলাই দেখিছা তোমালোকে এইবিলাক মানে চ' এইপিনে খান্দা পাৰৰ পুখুৰীতে সেইবাবে বহুত মাছ থাকে মানে বন্ধুসকল দেখিছা কেনেকুৱা পুৰা একদম বতাহ মাৰিছে পুৰা ঠাণ্ডা লাগিছে এইডোখৰ জেগাত পুৰা একদম মানে যিহেতু জেগাডোখৰ ওখ ন সেইবাবে পুৰা ঠাণ্ডা লাগিছে আৰু পুৰা বতাহো মাৰিছে ধামাকা চ' মানে একদম কি হ'ব চ' ঠাণ্ডা দিন আহিছে সেনেকৈ গাইছ নাজানো আৰু বতৰটো আজি পুৰা একদম ডাৱৰীয়া যে সেইবাবে চাগে পুৰা কুঁৱলী মাৰিছে ন আৰু চ' বন্ধুসকল এইফালে দেখিছে এইটো এটা প্ৰকাণ্ড গাঁত আৰু এইটো এটা প্ৰকাণ্ড গাঁত আৰু চ' অকণমান আগলৈও এটা প্ৰকাণ্ড গাঁত আছে কাৰণ এইটো ৰাস্তা বহুত এটা ডেঞ্জাৰ ৰাস্তা হয় চ' দেখিছা এইটো একদম পুৰা মাজেদি এটা ৰাস্তা চ' ৰাস্তাটো ইমান বহল নহয় ৰাস্তাটো বহুত টেক কিন্তু এইপিনে দ আৰু এইপিনে দ কেনেবাকৈ যদি ইয়াত ডিংছ কৰা মানুহ আহিছোঁ ডাইৰেক্ট খালত দেখিছা ডাইৰেক্ট খালত সেইটো এটা খাল এইটো এটা খাল আৰু বন্ধুসকল ন মানে কি যে ক'ম আৰু তোমালোকক ন এনেকুৱা মানে অৱস্থা হৈ গৈছে মোৰ লাইফটোত ন তোমালোকে নিশ্চয় চ' মানে তোমালোকক নকওঁ বুলি ভাবিলেও নিজেই আহি যায় মনলৈ আৰু তোমালোকৰ আগত ভিডিঅ' একদম পুৰা হাঁহি বনাই আছোঁ কিন্তু ইয়াত জানো কিমান কষ্ট হৈ আছে তোমালোকেতো নাজানা মইহে জানো ন আৰু বহুত কষ্টৰ মাজত এটা ভিডিঅ' আগবঢ়াই দিলোঁ আৰু ভিডিঅ'টো তোমালোকে চাই থাকা আৰু বন্ধুসকল ভিডিঅ'টোৰ মাজতে তোমালোকক এটা কথা কৈছোঁ শুনিলোঁ আছোঁ মানুহে চোৱা এইটো ৰাস্তা দেখিছা আৰু এইটো কাষত এনেকৈ পাচলি কি মজা হৈছে চোৱা দেখিছা কি ধুনীয়াকৈ পাচলি লগাই থৈছে চ' এনেকৈ মানুহে চলি থাকিব লাগে গম পালা আৰু এনেকৈ জাতিলাও কাষতে দেখিছা এইবোৰেই হৈছে দেখিছা এনেকৈ যদি খেতি বাতি কৰি থকা হয় ন সকলোৱে তেতিয়াহ'লে ন আজিকালি এই 1 কেজি আলু দাম 80 টকা নহ'লে হয় নহয় জানো গাইছ আৰু 1 কেজি বিলাহী দাম 100 টকা নহ'লে হয় আৰু এনেকৈ যদি সকলোৱে খেতি কৰি খালে হয় নে কি কোৱা আৰু বন্ধুসকল মানে ভিডিঅ'টো ইমানেই আছিল চ' তোমালোকে যদি চাই ভাল পালা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ সকলো কৰি দিবা আৰু দেখিছা চাৰিওকাষটো এইফালেও খাল চ' এইফালেও খাল মই তোমালোকক এটা ডাইলগ দিছিলোঁ আৰু এইটো ডাইলগত ইয়াত সেইবিলাক মানুহ আহিলে ডাইৰেক্ট তলত মানে খাহৈ নহয় নে গাইছ আৰু বন্ধুসকল পুৰা লাইক দবাই দিয়া কাৰণ পুৰা মজা ভ্লগ আহিব এতিয়া চ' তোমালোকে মোৰ লাইফটোৰ কথা জানাই চ' লাইফত যি হ'ল হৈ গ'ল হ'লেও তোমালোকক হাঁহি ভিডিঅ' আগবঢ়াই দিম আৰু বাই